নমস্কাৰ বন্ধুসকল, আদৰিছো সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টি লৈ আহিছো আপোনালোকৰ মাজলৈ এটা বিশেষ উদ্দেশ্য বা বিশেষ এটা কাৰণৰ কাৰণে, যে কাৰণটো হৈছে যে ইউটিউবৰ শৰ্ট ভিডিঅ'টো আজিকালি মনিটাইজেশ্যন হোৱা আৰম্ভ হৈ যাব। বৰ্তমানত হোৱা নাই, এইটো হ'ব 2023 চনত এটা আপডেট উলিয়াই দিব। সেই আপডেটৰ পৰা আপোনালোকে শৰ্ট ভিডিঅ'টো মনিটাইজ কৰি ল'ব পাৰিব। কেনেকৈ মনিটাইজ কৰি ল'ব পাৰিব তাৰ আগত এটা ভিডিঅ' দিছো, ভিডিঅ'টি আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে এটা ভিডিঅ'ত 90 দিনৰ ভিতৰত যদি 10 মিলিয়ন ভিউজ আহি যায়, তেতিয়াহ'লে আপোনাৰ শৰ্ট ভিডিঅ'ৰ চেনেলটি মনিটাইজ হৈ যাব। গতিকে এইখিনিত আমি বিতংভাৱে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম যে যিহেতুকে শৰ্ট ভিডিঅ' এটা মনিটাইজ হৈ যাব, তাৰ পৰিৱৰ্তে আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব। আৰু সেই পইচাটো আপোনালোকে কেনেকৈ পাব, কি হিচাপত পাব, সেই বিষয়ে তাৰমানে এই ভিডিঅ'টিত আলোচনা কৰাৰ উদ্দেশ্যে আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈ চাব, ভালদৰে চাব। আৰু যদি চেনেলটিত নতুনকৈ আহিছে বা ভিডিঅ'টি আগৰ পৰা চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, জানো কিছুমানে চাই আছে, কিছুমানে ছাবস্ক্ৰাইব কৰাই নাই, তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে চেনেলটি মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ দি থকাত মোৰ কোনো অসুবিধা নহয়, বা আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ আপোনালোকে সেই ভিডিঅ'সমূহ পোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয়। তাৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে কি হয়, মোৰ কাৰণে ভিডিঅ' বনোৱাৰ কাৰণে সহায় হয়। যে আপোনালোকৰ মাজলৈ ছাবস্ক্ৰাইব কৰি দিলে ভিডিঅ'বোৰ দি থাকিবলৈ মোৰো অকণমান উৎসাহ এটা আহি থাকে। পলম নকৰোঁ, আজি ভিডিঅ'টিলৈ আগবাঢ়োঁ। যে ইউটিউবৰ যিটো শৰ্ট ভিডিঅ'ৰ ওপৰত মনিটাইজেশ্যনৰ যিটো ভিউজ 10 মিলিয়ন ভিউজৰ ওপৰত এইটো দি দিলে, তাৰ পৰিৱৰ্তে আপোনালোকে পইচা পাব। মনিটাইজ হৈ যোৱাৰ পিছত পইচা পাব। যে সেই পইচাটো আপোনালোকে কেনেকৈ পাব, মনত সকলোৰে ডাউট আছে যে লং ভিডিঅ' এটা বনালে, ভিডিঅ'টিত যদি এড চলা আৰম্ভ কৰে মনিটাইজ হোৱাৰ পিছত, তেতিয়াহ'লে আপোনালোকে লং ভিডিঅ'টিত পইচা পোৱা আৰম্ভ কৰে। কিন্তু শৰ্ট ভিডিঅ'ত সম্পূৰ্ণ বেলেগ। কেনেকৈ যে লং ভিডিঅ'ৰ পইচাটো পোৱাৰ নিয়মটো আছিলে কেনেকুৱা, ইউটিউবে ৰাখে 45%, আপুনি পায় 55%। কিন্তু এতিয়া শৰ্ট ভিডিঅ'ত আপোনালোকে তাৰ উল্টা পাব, ইউটিউবে ৰাখিব 55% আৰু আপুনি পাব 45%। আপুনি অকলেও নাপায়। কেনেকৈ পাব সেইটো কৈ আছোঁ, লাহে লাহে চাই থাকিব ভিডিঅ'টি। আপোনালোকে পইচা পাব কেনেকৈ, যেতিয়া ইউটিউবৰ শৰ্ট যিটো ভিডিঅ' চলি থাকিব, ধৰি লওক আপোনাৰ শৰ্ট ভিডিঅ' এটা এনেকৈ চলি আছে, আপোনাৰ শৰ্ট ভিডিঅ'টো ক্লিক কৰিলোঁ, তাৰপিছত আকৌ স্ক্ৰল কৰি তলৰ ফালে গৈ থাকোঁতে ধৰি লওক 5টা এনেকুৱা বিশেষ ভিউ বা 10টা চেনেল, বেলেগ বেলেগো 10টা চেনেলৰ ভিডিঅ' শৰ্ট ভিডিঅ' ধৰি লওক মই চালোঁ, তাৰ মাজত আপোনাৰ ভিডিঅ'টো চালোঁ। তাৰপিছত যদি এটা এডভাৰটাইজ চলে, সেই এডভাৰটাইজটোত ধৰি লওক আপোনালোকৰ সেই এডভাৰটাইজটোত 100 টকা এটা আহিলে, সেই 100 টকাটোৰ বিনিময় 55 টকা ইউটিউবে ৰাখিব, 45 টকা সেই 10টা চেনেলৰ মাজত ভগাই দিব। তাৰ মাজত যদি আপোনাৰ চেনেলটো যদি ভিডিঅ' দুটা আহে, তেতিয়াহ'লে আপোনাৰে লাভ। কথাটো বুজি পালে? যদি সেই 10টা ভিডিঅ'ৰ মাজত আপোনাৰ চেনেলটো যদি দুটা ভিডিঅ' আহি যায়, তেতিয়াহ'লে আপুনি দুটা ভিডিঅ'ৰ পইচা পাব। আৰু বাকী সেই 8টা বেলেগ বেলেগ চেনেলত ভগাই দি যাব। কেনেকৈ ভগাব, যে যদি 45 টকা এটা 10টা চেনেলৰ মাজত ভগাই দিওঁ, 4 টকা কিবা পইচাকৈ পাব এটা ভিডিঅ' বনাবত। যদি আপোনাৰ দুটা ভিডিঅ' আহি যায়, তেতিয়াহ'লে 8 টকা কিবা পইচাকৈ আপুনি পাই যাব। গতিকে শৰ্ট ভিডিঅ'ৰ ৰুলটো হৈছে এইটো, যে শৰ্ট ভিডিঅ'ৰ এইটো ৰুল কৰি পেলাই চেনেলৰ মনিটাইজেশ্যনৰ ওপৰত পইচা শৰ্ট ভিডিঅ'ৰ ওপৰত দিব। যিহেতুকে শৰ্ট ভিডিঅ'ৰ ভিউজ বেছি যায়, সময় কম, তাৰ কাৰণে এই চিষ্টেমটো লাগু কৰি দিছে। আৰু লং ভিডিঅ'ৰ কিয় এনেকুৱা 55-45 কৰি দিছে, যে লং ভিডিঅ'ত যিহেতু সময়টো বেছি আৰু ভিউজ লাহে লাহে বাঢ়ে, তাৰ কাৰণে তাৰ ওপৰত যিজন তাৰমানে অনাৰ যিজনে চেনেলটো ক্ৰিয়েট কৰিছে, তেখেতক 55 টকাৰ, ইউটিউবে 45 টকা ৰাখে। আৰু শৰ্ট ভিডিঅ'ৰ ক্ষেত্ৰত যিহেতুকে ভিউজ বেছি যায়, কম সময়ৰ ভিতৰত ভিউজ বেছি যায়, আৰু এনেও আজিকালি ইউটিউবত শৰ্ট ভিডিঅ'ৰ যিটো চাহিদা সেইটো বেছিয়ে। বৰ্তমান শৰ্ট ভিডিঅ' 30 ছেকেণ্ডৰ ভিডিঅ' এটা চালে অলপ সময় চোৱাৰ লগে লগে শেষ হৈ গ'ল, আৰু স্ক্ৰল কৰি দিলে আৰু চালে, আৰু স্ক্ৰল কৰি দিলে অহৰহ চলি থাকে। তাৰ কাৰণে ভিউজ বেছি হৈ যায়, তাৰ কাৰণে ইউটিউবে ৰাখে 55 টকা, আপোনালোকক দিব 45 টকা। গতিকে এটা চেনেলে অকল 45 টকা নাপায়, যিকেইটা চেনেলৰ মাজত এডভাৰটাইজ চলিব, ধৰি লওক দুটা চেনেলৰ মাজত এডভাৰটাইজ চলিলেও দুটা চেনেলৰ মাজত 45 টকাটো ভগাই দিব। 5টা চেনেলৰ মাজত চলিলেও 5টা চেনেলকে পইচাটো ভগাই দিব। তাৰ মাজত যদি আপোনাৰ চেনেলটো দুটা ভিডিঅ' চলে, আপুনি ডাবল পইচা পাব।
যদি এটাৰে পইচা পাব গতিকে শৰ্ট ভিডিঅ'ৰ মনিটাইজেশ্যন হোৱাৰ পিছতহে এইটো লাগু হ'ব যদি 10 মিলিয়ন ভিউজ লৈ আপুনি এটা চেনেল মনিটাইজ কৰিব পাৰিছে এটা ভিডিঅ'ৰ জৰিয়তে 90 দিনৰ ভিতৰত তেতিয়াহ'লেহে আপোনাৰ এই নিয়মটো লাগু হ'ব আৰু আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব এনেও মনিটাইজেশ্যন হোৱাৰ পিছতহে পইচা পায় এইটো সকলোৱে জানে আৰু বিশেষ কৈ থাকিব লগা বা কৈ থাকিলে বৰিং পাব গতিকে শৰ্ট ভিডিঅ'ৰ পইচা পোৱাৰ নিয়মটো এইটো হ'ব 2023 চনৰ পৰা 2023 চনৰ কেতিয়াৰ পৰা হয় নাজানো বাট 2023 চনৰ পৰা এইটো নতুনকৈ নিয়ম লাগু হৈ যাব গতিকে চিন্তা কোনো কাৰণ নাই শৰ্ট ভিডিঅ' বনাই থাকক আপলোড কৰি থাকক ডেইলি বনাওক ডেইলি আপলোড কৰক চেনেলটি মনিটাইজ কৰি লওক চিন্তাৰ কোনো কাৰণ নাই গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ বৰ্তমান আহি আছে শৰ্ট ভিডিঅ' বনোৱাসকললৈকে গতিকে হয়তো এতিয়া হয়তো এনেকৈ পইচা দিছে নেক্সট হয়তো আপোনাৰ বেছিকেও দি দিব পাৰে বেছিকৈ মানে নিদিয়ে মানে কি ধৰি লওক আপোনাৰ যদি ভিডিঅ' 3টা 4টা যদি চলি যায় আপোনাৰ ভিডিঅ' যদি 10 জনৰ মাজত 3টা 4টা চলি যায় পইচাটো আপুনিয়ে পাব লাভটো আপোনাৰে হ'ব তাৰে কাৰণে ভিডিঅ' বনাই থাকক আপলোড কৰি থাকক ভাল মানে উদ্দেশ্য লৈ বনাওক ভাল কণ্টেণ্ট লৈ বনাওক মানে শৰ্ট ভিডিঅ'ত আপোনালোকে মিক্স কৰি পেলাই শৰ্ট ভিডিঅ' আপলোড নকৰিব যিটো মানে উদ্দেশ্য ৰোমান্টিক ভিডিঅ' বনাই ৰোমান্টিকে বনাওক টেকনিকেলি বনাই টেকনিকেলিয়ে বনাওক চেনেলটোত আপলোড কৰি থাকক তেনেকৈ আপোনাৰ ভিউজ আহি যাব ভিডিঅ'ৰ মানে ভিডিঅ'ৰ যিটো মানে লাইক মানুহে যিটো পচন্দ কৰে সেইটো যিমানে বাঢ়িব সিমানে আপোনাৰ ভিডিঅ' আহিব আৰু সিমানে আপুনি পইচা পাব গতিকে কম পইচা বুলি কোনো কথা নাই পইচা বেছিও হৈ যাব পাৰে কম হৈ যাব পাৰে সেইটো বাৰু কোনো নাই ইউটিউবখন এখন দোকান মানে এখন বিজনেছত কম বেছি হৈ থাকিবই গতিকে চিন্তা কোনো কাৰণ নাই টেনশ্যন নোহোৱাকৈ আপোনালোকে কৰি থাকক লাগি থাকক ছাকচেছ হ'ব গতিকে আজিৰ ভিডিঅ'টোত ইমানে যদি আপুনি ভিডিঅ'টোৰ পৰা যে মই আজি এটা নতুন কথা যদি শিকিলোঁ বুলি ভাবে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি লাইক কৰিব আৰু কিবা যদি অসুবিধা থাকে কমেণ্ট কৰি জনাব মই তাৰ উত্তৰ নিশ্চয় দিম আজিলৈ এইখিনিয়ে আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ